welcome. Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube channel লৈ স্বাগতম জনাইছো। আশা কৰো সকলো কুশলে আছে, সুস্থ আছে। আজি আসলতে ফুল এক্সাইটমেন্টত ভিডিওটো বনাইছো কিয়নো আমি মানে মই মোৰ হাজবেন্ড আৰু বন্ধু আৰু বন্ধুনী এটা লং ট্ৰিপত যাব ওলাইছো। লং ট্ৰিপ বুলি এই কাৰণে কৈছো কিয়নো মই আজিলৈকে ইমান দূৰ এনেদৰে ট্ৰিপত যোৱা নাই। সো কৈ আছো ক'ত যাম। সো ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোককো দেখাম কি কৰো কি নাই। আমি গৈ আছো দাৰ্জিলিং আৰু দাৰ্জিলিং মোক খুব ভাল লাগে। ফটোবিলাক চাই থাকো, খুব ভাল লাগে আৰু হাজবেণ্ডৰ ভাল লাগে বিশেষকৈ সেইটো প্লেচ। সো তাই ডিচিশ্যন লৈছে দাৰ্জিলিং। সো ফাইনেলি আমি যাম। আপোনালোককো দেখাই থাকিম কি কৰোঁ কি নাই। সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। বলক এতিয়া মই পেকিং কৰি লওঁ। জোতা কাপোৰ চব একেলগে পেকিং কৰি লৈছোঁ আৰু এইটো মই লৈছোঁ এটা ফ্লাক্স গৰম পানীৰ কাৰণে। গৰম পানী লৈ যাব লাগিব, মই গৰম পানী খাওঁ। তো গাইজ পেকিং বাৰু হৈ আছে আৰু যিহেতু পূজাৰ বতৰ আজি পূজা চাবলৈ অলপ যাওঁ বুলি ভাবিছোঁ। অলপ ওলাই যাওঁ, সৰু সৰু কিবা কিবি বস্তু অলপমানো ল'বলৈ আছে, মোজা চোজা কিবা কিবিবিলাক। চ' মই ওলাই মেলি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ধুনীয়াকৈ ওলাই মেলি ল'লোঁ পূজালৈ বুলি। প্ৰথমতে আহিছোঁ বিশাললৈ। ইয়াৰ পৰাই সৰু সৰু কিবা কিবিবিলাক ল'ম। আজি বিশাল একেবাৰে ভৰি আছে, পূজাৰ বজাৰ কৰিছে মানুহবিলাকে। ইয়াৰ পৰা ওলাই এইটো কাষতে থকা এটা পূজা মণ্ডপ দেখাইছোঁ। ইয়াৰ কাষতে আছে আৰু মানুহ ইয়াত ইমান বেছি নাই বাৰু, অলপ আগলৈ মানুহ বেছি ভিৰ হ'ব। এনেই ওপৰা ওপৰিকৈ অলপমান তাতে পূজা মণ্ডপবিলাক চাই এতিয়া আমি আহিছোঁ আমাৰ বৰ্তাহঁতৰ ঘৰলৈ। Hello guys, মই এতিয়া আছো মৰাণত, বৰ্তাহঁতৰ ঘৰত আছো। এয়া বা আৰু এয়া আইমণি, তাৰপিছতে এইটো সৰুটো আমাৰ, তাৰপৰা আৰু আছে এয়া মা আৰু এয়া গেডেং। ঘৰটো অকণমান মানে পূজাৰ সময় যে সেইটো কাৰণে অকণমান মানে হেৰি লেতেৰা হৈ আছে। আৰু তাৰপৰা আছে সুমন, এয়া বৌ কাম কৰি আছে। সুমনৰ ৰুম খালী নাই মানুহ। তাতে ভাত পানী খাই বৈ এতিয়া আমি আকৌ আহিছোঁ পূজা চাবলৈ। ইমান ভিৰ, মেলাত সোমাবলৈ নোৱাৰিলোঁ, নোসোমালোঁ। আৰু ইমান ভিৰত মই বৰ বেছি ভাল নাপাওঁ, সেইকাৰণে উভতি আহিছোঁ। এতিয়া ঘৰলৈকে বাট বুলিব লাগিব। আৰু এয়া দেখাইছোঁ এটা পূজা মণ্ডপ, খুব ধুনীয়াকৈ সজাইছে এইটো। বৰ্তাহঁতৰ ঘৰত ভাত পানী খাই মেলি আহিছিলোঁ যদিও পূজাত খোৱাৰ মজাটোৱে সুকীয়া, সেইকাৰণে গৰম গৰম ম'ম'। চ' গাইজ আমি পূজা চাই মেলি আহি পাই গ'লোহি আৰু এতিয়া প্ৰায় বাজিছে 10:30 হৈ গ'ল ঘৰ পাওঁতে। মুখ চুখ ধুই মেলি চাফা হৈ ল'লোঁ অলপ, যিহেতু ধূলি খোৱা হ'ল যথেষ্ট। আৰু এতিয়া মই আপোনালোকক দেখাম পূজাৰ গিফ্ট এটা পাই আহিলোঁ, বৰমাই দিছে। এইটো প্লাষ্টিকৰ এটা বেগ, মই আপোনালোকক দেখাম ৰ'ব। এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। প্লাষ্টিকৰ হয়, মোৰ খুব ভাল লাগিছে আৰু একদম চাইজটো মজা মানে। সেইটো আৰু এইবোৰ গোটেই খেলেং মেলেং হৈ আছে যিহেতু পেকিং কৰিছিলোঁ। পেকিং প্ৰায় হৈ গ'ল। এই বেগটোতে অলপ কিবা কিবি সৰু সুৰা কিবা কিবি ভৰাব আছে আৰু এইফালে জাহা তাহা হৈ আছে। গাইজ মই ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰোঁ। আৰু যিহেতু কালিলৈ ৰাতিপুৱা আৰু কিবা কিবি কাম আছে, সোনকালে উঠিব লাগিব যিহেতু কালিলৈ যামেই।
চ' ভিডিঅ'টো ইমানতে শেষ কৰোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।